গুড মৰ্ণিং এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি আমাৰ মেটছ আছে চাংচাৰীত। আপোনালোকে চাই থাকক কি হয় আজিৰ দিনটোত, কোনে হাৰে কোনে জয় হয় চাই থাকক। বাকী ইফালে গাড়ী চাড়ী ষ্টাৰ্ট দি লৈছোঁ, পূৰা ফুল ষ্টাৰ্ট হৈ। বাকী এনেকৈ এতিয়া গাড়ীত বহি বঢ়িয়াকৈ বেগটো লৈ যাই আছোঁ দিয়ক, চাই থাকক আপোনালোকে। গাইছ ফাইনেলি আহি পালোঁ ফিল্ড এখন আহি পালোঁ। তহঁতি চাই থাক নাচবি। এই কৈছে কি তহঁতক এৰি নাযায়, এইটো বিতুপন ছাৰ। আজি মেটচখন কেনেদৰে আপুনি ৰচনা কৰিব? চিটুৱেশ্যন চাই তহঁতি চাই থাক, আমি বেলেগ প্লেয়াৰ দি স্পীড চিজ পূৰা ভাল কৰি দিলা। এতিয়া টিমটো আহি পাইছে আমাৰ ইফালে। জন্তদাই ভাল কৰিছে, আকলে বেচাৰা ৰাতিপুৱাৰ পাই। ছাৰ আপুনি কিন্তু কিছু কষ্ট কৰে ন? কষ্ট কৰিলেহে জীৱনত চব বস্তু পাবা। যদি কষ্টই নকৰা তেনেকুৱা আজি তুমি ইউটিউব কৰিছা, কষ্ট কৰি থাকিলে তুমি এটা সফল পাবা, বুজি পাইছা? গেল আমাৰ ৰেজেক ছাৰ, খবৰ পাতি ভাল? বহুত দিনৰ মূৰত লগ পালোঁ। আজি ভালকৈ খেলবি নে? 100 না ফিক্স ফিক্স। ইদ্যত কি হ'ব? কি হ'ব? হা কি কেতিয়া উইকেট ল'বি আজি? ফিক্স। কৌশিক দা আজি হাতেৰে বল ধৰিবা না? ধৰিম নিশ্চয় ধৰিম। কিমান বল ধৰিবা? আজি মই সিদিনা নগৰত মাৰিছিলোঁ, আজি পিছফালে প্ৰায় 0 এটা লগাব ষ্টাৰ্ট কৰিম, নহ'লে বা আগফালে লগাই থৈ দিম। জন্তু দা ৰেজেক নৰে নৰে বাকী দৰ্পণ ই মুখ লগায় নাই ৰেজেক ইতে পারবো বলে এই আজিকালি তোমাৰ হেৰি নৰে চন্দন নাই চন্দন নাই কিয় ফুটবলত দেখা চন্দন? নাই এনেকৈ মাৰি যে দিয়ে কিন্তু আৰু নৰে। বাকী খবৰ পাতি ভাল? আছো আছো আছা? আজি কিমান মান ৰান মাৰিবা এনে? আজিলৈ চাওঁ হা? কি হয় 9 চাওঁ কি হয় 9 এই বেছি কম হ'ল নেকি? আগতে সেই 0 এটা লগাই দিবি আৰু সেই কথা নাই। সেইটো ন দাদা হ'ল চব ৰেডি? চব ৰেডি, পিচ ৰেডি, খেললি প্লেয়াৰ ৰেডি। এতিয়া খেলিব কাৰণে হ'ল বাছ। অলপকে অলপ তুমি নেখেলা নেকি? মই নেখালোঁ দিয়া, কাৰণ মই নেখালোঁ কাৰণ কিয় সৰু ল'ৰাখিনি খেলাই দিওঁ, বাকী ডাঙৰ 5জনে খেলিব। কাৰণ মই নেখালোঁ, কাৰণ মোৰ বেলেগ কাম আছে, সেইটো কাৰণে মই নেখালোঁ। তুমি তো গাইছ ইফালে আহি গ'ল আমাৰ বল। এইটো হৈছে আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ আছাম আমাৰ অসমত মেনুফেকচাৰিং হোৱা বল। নাম কি তোমাৰ? হা মাত নাই বাবু? এ নাইচ বাবু, খেলা খেলবি খেলা খেলবা। ইফালে আমাৰ ষ্ট্ৰাইকত আহি গ'ল ৰেজেক। এই বাছ ৰেডবুলে স্পনচাৰ কৰিছে, তাকে দেখা থাকে। সিফালে তাৰ নাম কি? এইফালে এটা নতুন চলি চিনি নাপাওঁ দিছোঁ, আছে বেচাৰা খেলবা। প্ৰথমটো বল ষ্ট্ৰাইকত ৰেজেক। ডট বল। ৰেজেক কেনে আকৌ বল খতম। গুড্ডু ষ্ট্ৰাইকত আছে, বম মাৰি আছে ই। বাবু বোলে কিবা কয়। হাই গাইস, এই বহুত কষ্ট কৰি আছে, সাবস্ক্রাইব এটা কৰি দিব গাইস এর কারণে। গাইস বৰ বেয়াকৈ আউট হ'ল ঐ ৰেজেক। ৰেজেক ঐ ৰেজেক মই কেনেকৈ আউট হৈছোঁ? কেনেকৈ আউট হৈছোঁ মই? এটা বলে খেলছোঁ আহো ক্লিন বল মিডল ষ্টাম্প পৰি গৈছে। মিডল ষ্টাম্প নহয়, গোটেই ষ্টাম্পে পৰছে। দুখ নাই মোৰ। ছাৰ কেনে লাগিল? হা খং উঠছি মানে গাইছ, এখন খেলা হাৰলোঁ, সেইটো ডাঙৰ কথা হোৱা নাই। হাৰা জিকা থাকাই খেলা ছাৰ, কিবা ক'ব নে কেপ্টেইন হিচাপে? কোৱাৰ মুডত নাই, মাৰ গালি এখন গোটা মই এখন গালি পাৰিব আৰু এই চলি আজি গালি পাৰিব শুনবি। হাৰলোঁ বেছি 97 টাৰ্গেট দিছিল আমাৰ ছোৱালীকেইটা বেট ধৰি কিনে। সিহঁতে ৰান কৰিলে আৰু হাৰলোঁ আৰু উপায় নাই। সদায় দিনাকে নেখে নহয় নে নহয় বিতুমান?
বাকী গাইছ মই খেলাৰ পৰা আহি অলপ টোপনি মাৰিলোঁ, বহুত গা চা বিষ, অলপ গা চা কেম্বাও লাগছি, মানে অলপ মাথাটো মানে বিষাই আছিল মোৰ, সেইকাৰণে অলপ টোপনি মাৰিলোঁ। এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, আজি ইমান বেছি নাছিল, মেটচ খেলিলোঁ, দুখনকৈ মেটচ খেলিলোঁ। নেক্সটখন আপোনালোকক দেখা নহ'লে মানে অলপ টাইমো নাপালোঁ, অলপ জল্দি মেটচখন ষ্টাৰ্ট হ'ল। ফাৰ্ষ্টখন হাৰিলোঁ, ফাৰ্ষ্টখন বাৰু মই এক ৰানো কৰা নাই, ছেকেণ্ডখন কৰিলোঁ অলপ কিবা সেনেকৈ আৰু। আজিৰ ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল, যদি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। জয় অসম।